তো ফাইনেলি ক্ৰেডিট কাৰ্ডখন পাই গ'লোঁ জীৱনৰ প্ৰথমখন ক্ৰেডিট কাৰ্ড আগতে এডন চলাই আছিলোঁ ফাৰ্ষ্ট টাইম নিজৰ ক্ৰেডিট কাৰ্ড এখন বনালোঁ তো ক্ৰেডিট কাৰ্ডখন মেইনলি জৰুৰী হয় কেতিয়াবা কিবা এটা বস্তু ইএমআইত ল'বলৈ তাৰ পাছত নিজৰ সিভিল স্ক'ৰটো ভালকৈ বিল্ড কৰিবলৈ যাতে ক্ৰেডিট কাৰ্ডখন যাতে ভালকৈ মেইনটেইন কৰিলে নিজৰ সিভিল স্ক'ৰটো বিল্ড হয় আৰু ফিউচাৰত ঋণ ল'বলৈ লোন ল'বলৈ সুবিধাজনক হয় সেইকাৰণে লৈছিলোঁ আৰু বস্তুটো হ'ল এতিয়াতো কোনো মানে হেভি ইনকাম নাই কৰা সাধাৰণ কাম কিছুমান কৰি আছোঁ তো যিকোনো বেংকে প্ৰথমতে তেনেকৈ ক্ৰেডিট কাৰ্ড দিবলৈ অকণমান টান পায় সাধাৰণতে ITR লাগে ইনকাম টেক্স ৰিটাৰ্ণৰ যিটো ফাইল লাগে সেইটো লাগে তো একো মই ইনকাম ডকুমেণ্ট শ্ব' কৰা নাই তাৰপিছত কোনো বহুত ফিজ থকা কি 1 টকাও ফিজ নিদিয়াকৈ মই ফ্ৰী ক্ৰেডিট কাৰ্ড লৈছোঁ তো কেনেকৈ লৈছোঁ কি লৈছোঁ গোটেইখিনি মই জনাম আৰু সেইকাৰণে এইটো এটা ভিডিঅ' বনাই আপোনালোকক যাতে ডিটেইলছত জনাব পাৰোঁ তাকে আশা কৰিছোঁ মানে তাকে ভাবি ভিডিঅ'টো বনাইছোঁ যাতে আপোনালোকক একদম ভালকৈ দেখাই দিব পাৰোঁ যে কেনেকৈ এপ্লাই কৰিব লাগে কেনেকৈ কৰিব লাগে গোটেইখিনি আপোনালোকৰ নিশ্চয় বহুতে মতকৈ বেছি জানিব পাৰে বাট যিখিনিয়ে অকণমান জানিব বিচাৰে বা সাধাৰণ মানে জানিবৰ মন আছে ক্ৰেডিট কাৰ্ডখনৰ বিষয়ে তো তেওঁলোকৰ বাবে ভিডিঅ'টো বনাইছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব আৰু যদি কিবা বুজি পোৱা নাই কিবা বুজাত অসুবিধা হৈছে কিবা কনফিউজন আছে বা মোৰ কিবা কোৱাত ভুল হৈছে সকলো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব বুলি আশা কৰিলোঁ তো আহকচোন মই আপোনালোকক কাৰ্ডখনৰ বিষয়ে অকণমান দেখাওঁ ফাৰ্ষ্ট আনবক্স কৰি দেখাওঁ তাৰ পাছত কাৰ্ডখন কেনেকৈ এপ্লাই কৰিলোঁ সেইটো দেখাওঁ তো মেইনলি কাৰ্ডখন ICICI বেংকৰ প্লেটিনাম কাৰ্ড হয় প্লেটিনাম চিৰিজৰ হয় ক্ৰেডিট কাৰ্ডখন এইখনৰ আপোনাৰ এনুৱেল ফিজ হ'ল 0 আৰু কাৰ্ডখনৰ ইছুৱেঞ্চ ফিজ এটা লাগে যেতিয়া কাৰ্ডখন দিয়ে তেতিয়া এটা চাৰ্জ থাকে তো সেইটোও 0 তো কমপ্লিটলি ফ্ৰী ক্ৰেডিট কাৰ্ড তো কাৰ্ডখন মই একচুৱেলি কৰিছিলোঁ এটা ফিক্সড ডিপ'জিট FD কৰিছিলোঁ 33,500 বাট ICICI বেংকত এতিয়া আপুনি মিনিমাম 10,000 এতিয়া মই ভিডিঅ'টো যেতিয়া ৰেকৰ্ড কৰি আছোঁ আজি হ'ল 10 আগষ্ট 2020 তো আজিৰ ডেটত আপুনি মিনিমাম 10,000 FD এটা কৰিও আপুনি আপ টু 85% ক্ৰেডিট লিমিট পাব পাৰে ক্ৰেডিট লিমিট হ'ল আপুনি সেইখন কাৰ্ডেৰে সেইখিনিলৈকেহে আপুনি বজাৰ কৰিব পাৰিব তো মোৰ কাৰ্ডখনত 33,500 FDত মই পালোঁ 31,000 ক্ৰেডিট লিমিট তো ডেট মিনছ মই 31,000লৈকেহে শ্বপিং কৰিব পাৰিম সাধাৰণ কিছুমান অফাৰ আছে কাৰ্ডত ক্ৰেডিট কাৰ্ডত যেনেকৈ বহুত অফাৰ থাকে তেনেকুৱাতো একো নাই অবভিয়াছলি ইটছ এ ফ্ৰী ক্ৰেডিট কাৰ্ড তো তেনেকুৱা বাট সাধাৰণতে মেইন ভাল লগাটো হ'ল মোক বুক মাই শ্ব'ত এটা সাধাৰণ অফাৰ দিছে তো সেইটো ভাল লাগিছে বাট ইয়াতে পেট্ৰল পাম্প ৱেভৰ যিটো চাৰ্জেছ যিটো 1% থাকে সেইটো ৱেভৰ দিছে মানে ৱেভ দিছে সেইটো 1% দিছে বাট সেইটো HPCL হ'ব লাগিব মানে হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেডৰ ICICI বেংকৰ চুইপাৰ মেচিনত যদি চুইপ কৰোঁ অনলি দেন 1% ফুয়েলছে চুইপাৰ দিছে তো ডেট ইজ মানে সেইটো আপোনাৰ লাখ থাকিব লাগিব চ' কেতিয়াবা যদি ইমাৰ্জেঞ্চি আহে তেতিয়া ইউজ কৰাটো বেলেগ এনে মই নৰ্মেলি সেইবোৰত ইউজ নকৰোঁ মই মেইনলি ইউজ কৰিম কেতিয়াবা শ্বপিং কৰিছোঁ কেতিয়াবা অনলাইন শ্বপিং কৰিছোঁ অনলাইনে মই মষ্টলি শ্বপিং কৰোঁ তো যেতিয়া অনলাইন কৰোঁ তেতিয়া কৰিম আৰু মাৰ বাৰ্থডে আছিলে দুদিন আগত তো মাৰ বাৰ্থডেত মই মাক এটা ৰেফ্ৰিজাৰেটৰ গিফ্ট দিলোঁ সেইটো দিবলৈ এতিয়া মোৰ একাউণ্টত ইমানখিনিতো টকা নাছিলে তো মই তেনেকৈ 0% EMI মানে নো কষ্ট EMI বুলি কয় যে সেইটোত দিলোঁ তো নো কষ্ট EMI নো কি চিভিল স্ক'ৰনো কি এইবিলাকৰ বিষয়ে মই পিছত ভিডিঅ' বনাই বিতংভাৱে জনাম বুলি ভাবিছোঁ আপোনালোকৰ সহযোগিতা পাই থাকিলে নিশ্চয় জনাম তো আহক আমি আজি আৰম্ভ কৰোঁ ভিডিঅ'টো আৰু গোটেইখিনি আপোনালোকক দেখাওঁ কাৰ্ডখন তেনেকৈ আহে তাত লিখা থাকে প্ৰাইভেট এণ্ড কনফিডেঞ্চিয়েল চ' আপোনাৰ এটা ID প্ৰুফ চেক কৰিব দেন কমপ্লিটলি ফুল্লি চিল থাকে চ' আমি কাৰ্ডখন আনবক্স কৰিম লগতে আপোনালোকক এটা কথা কওঁ যে এইখন ইনষ্টেণ্ট কাৰ্ড বুলি কয় ইনষ্টেণ্ট প্লেটিনাম ক্ৰেডিট কাৰ্ড চ' আপুনি ডাইৰেক্ট ব্ৰাঞ্চত গৈ ডাইৰেক্ট কাৰ্ডখন লৈ আহিব পাৰিব কিন্তু তাত প্ৰি প্ৰচেছ থাকে বাট আপোনাৰ যদি নামটো তাত প্ৰিণ্ট থাকিব লাগে আপুনি নেট বেংকিং নতুবা মোবাইল এপেৰে কৰিব লাগিব তেতিয়া আপোনাৰ বেটাৰ কাৰণ পিছত আপুনি এইখন কাৰ্ডেৰে কাৰ্ড টু কাৰ্ড বেচিছ এপ্লাই কৰিব পাৰিব এনে কিছুমান ডকুমেণ্ট এণ্ড কিছুমান ফিচাৰৰ বিষয়ে ইনফৰমেশ্যন আছে আহক আমি ডাইৰেক্ট কাৰ্ডখন চাওক ইয়াত কাৰ্ড লিমিট 31,000 দিছে আৰু কাৰ্ডত মোৰ নামটো প্ৰিণ্ট আছে চ' ডেট এইখন কাৰ্ডেৰে মই ফিউচাৰত বেলেগ কাৰ্ড এপ্লাই কৰিব পাৰোঁ এইখন আপোনাৰ EVM এপ্লাইটো থাকিবই প্লাছ কণ্টেক্টলেছ টেকন'লজি যিটো আছে আপ টু 2,000 আপুনি টেপ এণ্ড পে' কৰিব পাৰে তাত আপোনাৰ পিন একো নালাগে OTP নালাগে তো ৱাইফাই চিম্বলটো যে আছে সেইটোৱে তেনেকৈ আহকচোন আমি এতিয়া এই কাৰ্ডখন কেনেকৈ এপ্লাই কৰিব পাৰি তাৰ বিষয়ে চাওঁ আমি প্ৰথমতে গুগল প্লে ষ্টৰত গ'লোঁ
প্লে ষ্টৰত গৈ মাৰিলোঁ আই মোবাইল টাইপ কৰাৰ লগে লগে ICICI বেংকৰ যিটো এপ আছে এইটো খোলা গ'ল দেন মই এইটো অলৰেডি ইনষ্টল আছে আপোনালোকৰ নাই যদি কৰি ল'ব অপেন ফাৰ্ষ্ট টাইম যদি কৰি আছে নেট বেংকিঙৰ ইউজাৰ ID পাছৱৰ্ড নতুবা ATM কাৰ্ডৰ তেনেকৈ লাগে অলৰেডি ইনষ্টল আছে চ' মই লগ ইন কৰাওঁ দেন ফাৰ্ষ্ট ইণ্টাৰফেচটো এনেকৈ আহিব একাউণ্ট ডিটেইলছ দেন ইনভেষ্ট এণ্ড ইনচিয়ৰ আছে ন তাত গ'লে ক্লিক কৰিলোঁ দেন চাওক ইনষ্টা ফিক্সড ডিপ'জিট অপেন FD অপেন এক্সট্ৰা FD অপেন RD আছে ন অপেন এক্সট্ৰা FDত গ'লোঁ এক্সট্ৰা FDত চাওক গ্ৰ'থ অপৰচুনিটি লিকুইডিটি এণ্ড ফ্লেক্সিবিলিটি আছে গেট ষ্টাৰ্টেড তিনিটা অপশ্যন থাকিব FD ইনভেষ্ট FD কাৰ্ড এণ্ড FD ইনকাম FD কাৰ্ডত যাম ইয়াত লিখাই আছে ন ডকুমেণ্ট ৰিকুৱাৰ্ড আপ টু 85% অফ FD সেইখিনি কাৰ্ডত পাব তো মই কৈছিলোঁ 33,500 তো মই এইটো 3 yearsৰ কাৰণে যদি কৰোঁ আহিব 39,006 দেন অন মেচুৰিটিত যদি লওঁ মই যদি মান্থলি লওঁ এৰাউণ্ড 400 এটা কমি গ'ল অ'কে বাট এইটো আপুনি অটো ৰিনিউৱেলটো অন কৰি ৰাখিব দেন ইণ্টাৰেষ্টেড ইন ক্ৰেডিট কাৰ্ড য়েছ দেন চিলেক্ট কাৰ্ড টাইপ দেন কোৰেল যদি কোৰেল কৰোঁ জইনিং ফিজ আহিব 500 rupees এণ্ড এনুৱেল ফিজো আহিব 500 rupees এণ্ড যদি প্লেটিনাম কৰোঁ দেন নীল জইনিং ফিজ নীল এনুৱেল ফিজ নীল এইখন কমপ্লিটলি ফ্ৰী কাৰ্ড চ' মই প্ৰথমতে কৈছিলোঁ ফ্ৰী ক্ৰেডিট কাৰ্ড কেনেকৈ পাব লাগে এইখন দেন মোৰ কমিউনিকেশ্যন এড্ৰেছটো ভেৰিফাই কৰি আই এগ্ৰী কৰিলোঁ কৰি ছাবমিট হৈ গ'ল ডান মোৰ FD ক্ৰিয়েট হৈ গ'ল যেতিয়া FD ক্ৰিয়েট হ'ল আপোনাৰ এই চাওক FD বেলেঞ্চ দেখালে দেন দুদিন পাছত মই এনেকৈ ইনষ্টা প্লেটিনাম ক্ৰেডিট কাৰ্ড বুলি আহিলে মই তাতে ষ্টেটমেণ্টত গৈ দেখাই দি আছোঁ যিদিনা FD কৰিছিলোঁ তাৰ দুদিন পাছত মোক এনেকৈ কাৰ্ডখন দিছে আৰু এনেকৈ ফিজিকেল কপিটো আহি নোপোৱাতেও ভাৰ্চুৱেলি কমপ্লিটলি কাৰ্ডখন ইউজ কৰিব পাৰি অনলাইন আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে আপোনালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ আৰু লগতে মোক জনাব আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ